বাস দে 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 একদম শেষত গাইছ এটা চাওক এই এটা একদম মৰছে নেকি মৰছে এইটো চাওক এইটো কি মাছ ফেছা ফেছা ঠিকে আছে ডাঙৰে আছে এইটো চাওক কি সুন্দৰ মাছ এইবিলাক নদীৰ মাছ খায়ও বহুত টেষ্টি হয় বহুত ভাল এই মাছটোৰ ইউনিক এটা নাম আছে এইটো মাছক মানে আমি কাজুলি বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাবচোন এইটো চাওক নামো কিমান ধুনীয়া নাম কাজুলি আসসালামু আলাইকুম বন্ধুসকল আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভালপাত মই ভালে আছো সো আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলো তা চাব পাৰিছে ব্ৰহ্মপুত্ৰ নদীত আজি আকৌ এটা মাছ মাৰিব আহিলো আজি ডাঙৰ মাছ নহয় আজি সৰু মাছ মাৰিব আহিছো এইটো নাও আৰু এইটোৱে জাল আৰু এইবিলাক চাওক ইহঁতৰ লগত যাম আজি মাছ মাৰিব আহি আছে মানে ৰ'দ বহুত দিছে না সেইকাৰণে মানে নাওত অলপমান ৰেষ্ট ল'ল আৰু এতিয়া কি কম ৰ'দো দিছে বহুত এইটো চাওক নদীত আজি মাছ মাৰিব যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নাওত উঠি ললো আৰু এতিয়া আমি জাল পাতিম আপোনালোকে চাই থাকিব চাওক আজি 3 জন যাব আৰু মই 4 জন এই মোৰ আগত যাম এই আৰু গাইজ ফাইনেলি আমি জাল পাতিব ৰেডি হল ইয়া চাওক নাও বাই আছে সৰু এটা কি ভাতিজা হয় এইফালে চা এই চাওক আৰু এজন এইফালে ইও ভাতিজা আৰু এইটো ভাইটি ইও নাও বাই আছে আজি মেচিন নাই আজি হাতেৰে বাব লাগিব নাও সৰু মানুহ 3 জন আছে আৰু মই 4 জন আৰু গাইছ এটা বস্তু চাওক এইফালে চাওক কেনেকৈ কাম কৰি আছে নতুন ব্ৰিজৰ কাম হৈ আছে চাওক ৰিক্স আছে ইয়াতে ৰিক্স ইমানো নাই পৰি গেলে পানীতে পৰি যাব একো নহব কিন্তু সাঁতুৰিব নাজানিলে সিধাই ডুবি যাব আচ্ছা টেনশন নাই চাওক পানী বহুত ঠাণ্ডা আজি আৰু ফাইনেলি গাইছ ৰেডি এতিয়া জাল পাতি আছে জাল পাতি আছে চাওক অকলে জাল পাতি আছে চাওক অকলে নাও বাই আছে আৰু অকলে জাল পাতি আছে এইটো কাম সকলোৱে কৰিব নোৱাৰিব মানে দুজন লাগে এজন নাও বাব কাৰণে আৰু এজন জাল পাতিব কিন্তু ই অকলে কৰি আছে নাও বাই আছে এটা হাতেৰে আৰু জাল পাতি আছে এইটো চাওক গাইছ ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ ইমান ৰ'দত আপোনালোকে ভিডিঅ'ই নাচায় আৰু যিহত 10-15টা মান ভিউজ আহে তথাপিও এটা কমেণ্টো নাপাওঁ লাইকো নকৰে সেইকাৰণে অলপ বেয়া লাগে আপোনালোকে প্লিজ এটা লাইক কৰি দিব ভাল লাগিব লাইক কৰিলে চাওক কিমান ধুনীয়া নদী ইয়া দেখি দেখি প্ৰায় জাল এতিয়া শেষ হয় আৰু এই চাব পাৰিছে জাল শেষ না হ্যাঁ চাওক গাইছ এটা কথা একদম সঁচাই আজি তামাম ৰ'দ দিছে তামাম গৰম আজি জাল এতিয়া শেষ হ'ল আমি আজি বেছি টাইম নালাগিব আধা ঘণ্টা পিছত আমি জাল উঠাই দিম আপোনালোকে চাই থাকিব আজি একদম 100% চিয়ৰ হয় মাছ লাগিবই কাৰণ সৰু মাছ মিছ নহয় সৰু মাছ লাগিবই এয়া চাওক নাওত বহি আছো কোনো ছাতা নাই
এইটোকে মূৰত লৈ বহি আছোঁ। তামাম ৰ'দ দিছে, গৰম আৰু ইহঁত দুজনৰ পিছত বহি আছে। আপোনালোকে ভাবক, ইমান ৰ'দত ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আপোনালোকে লাইক নকৰে, সেইকাৰণে বহুত বেয়া লাগে। চাওক ইহঁতো এইটোতো কাপোৰে পিন্ধা নাই, একদম ইয়াৰ ৰ'দ নালাগে আফজালৰ ৰ'দ নালাগে, ই কিন্তু খাতৰা। তোৰ নাম কি? মুছাদ্দাৰ। এইটোত মাছ আছে, কিমান মাছ আছে আপোনালোকক ভিডিঅ'ৰ শেষত দেখাই আছোঁ। এইটোত মাছ মাৰি ইহঁতে থৈ দিছে ইয়াতে, আৰু এতিয়া আমি জালটো পাতিছোঁ। ইয়াৰ পৰা কিমান মাছ উঠে সেই মাছবিলাক উঠাই লৈ গোটেইবিলাক মাছ আপোনালোকক একেলগত। ফাইনেলি গাইজ, এতিয়া জাল উঠাই দিব সময় হ'ল। এতিয়া জাল উঠাই দিম, আপোনালোকে চাই থাকিব মাছ লাগিছে নে নাই। আৰু একদম অৱস্থা শেষ, ৰ'দত ঘামি চামি শৰীৰ একদম অৱস্থা শেষ হৈ গৈছে। আৰু এতিয়া জাল উঠাই দি আছে, আপোনালোকে চাই থাকক। জাল আৰম্ভ হৈ গ'ল। এতিয়া চাওঁ কি হয়, মাছ লাগে না নাই। মোৰ কপালটো এনেও বেয়া, মাছ মাৰিব আহিলে মই মাছ নাপাওঁ, কিন্তু আজি চাওঁ কি হয়। আশাটো আছে পাম বুলি, যিহেতু সৰু মাছ লাগিয়ে থাকে, এইটো মিছ নহয়। ক'ত মাছ? মাছটো এতিয়া অহা নাই। দে 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 একদম শেষত গাইছ, এটা চাওক, এটা একদম মৰছে নেকি? এইটো চাওক, এইটো কি মাছ? ফেঁচা। এইটো চাওক, যা এটাতো উঠিছে, যাত্ৰা ঠিকে আছে, ডাঙৰে আছে। এইটো চাওক কি সুন্দৰ মাছ। এইবিলাক নদীৰ মাছ খায়ো বহুত টেষ্টি হয়, বহুত ভাল লাগে খাই। এইটো চাওক, আৰু গাইজ আমাৰ জাল ঠাল উঠোৱা শেষ হ'ল। আৰু আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে। আৰু এক ছেকেণ্ড, আপোনালোকক কৈছোঁৱে যে ইহঁতে কিমান মাছ মাৰিছে আপোনালোকক দেখাব খুজিছোঁ। এইটো চাওক, ইহঁতে অলপ আগত মানে জাল পাতিছিল, এইবিলাক চাওক কিমান মাছ পৰিছে। এইবিলাক, এইটোক বাচা বুলি কয়। আৰু এটা মাছ আছে, এক ছেকেণ্ড, এই মাছটোৰ ইউনিক এটা নাম আছে। এইটো মাছক মানে আমি কাজুলি বুলি কওঁ, আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। এইটো চাওক, নামো কিমান ধুনীয়া নাম, কাজুলি। মাছটো ইমান মানে বগা, ইমান ধুনীয়া, নামটো হৈছে কাজুলি। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে, লগ পাই আছোঁ।